বন্ধুসকল, আজি আমি আপোনালোকক এটা বিশেষ কথা ক'বলৈ ওলাইছো। যিহেতু আমি সকলোৱে অৱগত যে অসম আৰু বিহাৰ বানত আক্ৰান্ত হৈ আছে। অসমৰ বাহিৰৰ মিডিয়াই যদিও এই দৃশ্য দেখুওৱা নাই, তথাপিও ভাৰতৰ বহুতো ইউটিউবাৰে অসমত বান সাহায্য দিবলৈ আগবাঢ়ি আহিছে। তাৰে ভিতৰত বিশেষ 4জন ইউটিউবাৰৰ কথা আমি আজিৰ ভিডিঅ'টোত আপোনালোকক কম। তেতিয়া আহক বন্ধুসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1, ভাৰতৰ টপ ইউটিউবাৰ কেৰী মিনাটি। কেৰী মিনাটিয়ে অসম আৰু বিহাৰলৈ আগবঢ়াইছে 11 লাখ টকাৰ সাহায্য। নাম্বাৰ 2, 8 বিট ফাগ। এই চেনেলটোৱে অসম আৰু বিহাৰত আগবঢ়াইছে 3,53,000 টকাৰ সাহায্য। নাম্বাৰ 3, আশিষ চাঞ্চলানী। তেখেতে অসমত আগবঢ়াইছে 1 লাখ টকাৰ সাহায্য। আৰু নাম্বাৰ 4 আছে অসমৰ সকলোৰে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা। তেখেতে অসমত আগবঢ়াইছে 43,000 টকাৰ সাহায্য। তেন্তে বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু পিছলৈ এনেকুৱা ভিডিঅ' উপভোগ কৰিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।